এছামিজ জিকেলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আজি প্ৰথম প্ৰশ্ন আছে, জ্যোতিপ্ৰসাদৰ জয়মতী কিমান চনত প্ৰকাশ পাইছিল? অসমীয়া ছবি জগতৰ প্ৰথম ছবি জয়মতী কিমান চনত প্ৰকাশ পাইছিল? এইটো মষ্ট ইম্পৰ্টেণ্ট। এইটো শুদ্ধ আনচাৰটো হ'ব 1935 চনত জয়মতী প্ৰকাশ পাইছিল। ছেকেণ্ড আছিল ইন্দ্ৰমালতী, সেইখন 1939 চনত। নেক্সট প্ৰশ্ন, অসমীয়া চুটিগল্পৰ জনক হ'ল? যিসকলে পাৰে কমেণ্ট কৰক। অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া চুটিগল্পৰ জনক হ'ল লক্ষ্মীনাথ বেজবৰুৱা। হৰপ্পা কোন নদীৰ পাৰত অৱস্থিত? এইটো আপোনালোকে যিসকলে জানে আনচাৰ কৰক। হৰপ্পা ছাইটটো কোন নদীৰ পাৰত আছে? হৰপ্পা ছাইটটো আছে ৰবি নদীৰ পাৰত। 1921 চনত অৱস্থিত। 1921 চনত হৈছিল। আৰু নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? যিসকলে কমেণ্ট কৰক। কুমাৰগুপ্ত ওৱানে নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। দাস ৰাজবংশ প্ৰতিষ্ঠাপক কোন? দাস ৰাজবংশ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হৈ গ'ল। দাস ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কুতুবুদ্দিন আইবাক। দাস ৰাজবংশ কুতুবুদ্দিন আইবাকে। মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ কেতিয়া আহিছিল? যেতিয়া মহাত্মা গান্ধীয়ে ল পঢ়িবলৈ দক্ষিণ আফ্ৰিকালৈ গৈছিল, তেতিয়াৰ পৰা ভাৰতলৈ কেতিয়া আহিছিল? উভতি কেতিয়া আহিছিল মহাত্মা গান্ধী? 1915 চনত, অৰ্থাৎ তাৰ পাছতে চম্পাৰণ সত্যাগ্ৰহ আছিল 1917 চনত। 1915 চনত পুনৰ উভতি আহিছিল। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড উইলিয়াম বেণ্টিং। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল। জনগণ মন ৰাষ্ট্ৰীয় সংগীতটো কিমান মিনিটৰ ভিতৰত সমাপ্ত কৰিব লাগে? আমাৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন কিমান মিনিটৰ ভিতৰত আমি সাধাৰণতে সমাপ্ত কৰিব লাগে? 52 ছেকেণ্ডৰ ভিতৰত। 52 ছেকেণ্ডৰ ভিতৰত সমাপ্ত কৰিব লাগে। মুছলমান লীগ কেতিয়া স্থাপন কৰা হৈছিল? মুছলিম লীগ অৰ্থাৎ মুছলিম লীগ বুলি কয় মুছলমান লীগ। মুছলিম লীগ কেতিয়া স্থাপন কৰা হৈছিল? 1906 চনত মুছলিম লীগ ঢাকাত। বংগ বিভাজন কিমান চনত হৈছিল? বংগ বিভাজন হৈছিল আপোনাৰ 1905 চনত বংগ বিভাজন হৈছিল। আৰু বংগ বিভাজন চনত কোন আছিল? লৰ্ড কাৰ্জনৰ দিনত বংগ বিভাজন হৈছিল। গভৰ্ণৰ জেনেৰেল লৰ্ড কাৰ্জনৰ দিনত। আজিৰ 10টা কুৱেশ্যন সমাপ্ত হ'ল। কাৰণ মই ইমান তাড়াতাড়ি কৈছোঁ কাৰণ আপোনালোকৰ এক্সামলৈ বেছি দিন নাই। যদি এটা ভিডিঅ'ৰ নামত মই এটা কুৱেশ্যনৰ নামত 1-1.5 মিনিট লগাই দিওঁ, আপোনালোকৰ ইমান মূল্যৱান সময়, এটা 10টা কুৱেশ্যনৰ নামত বহুত মিনিট সময় গুচি যাব। এনেকুৱা ভিডিঅ' আছে 1-1.5 মিনিট এটা কুৱেশ্যনৰ নামত যায়। কাৰণ আপোনালোকৰ সময় অতি মূল্যৱান সময়। সেইবাবে কম সময়ৰ ভিতৰত মই কিমান প্ৰশ্ন দিব পাৰোঁ তাকে চাইছোঁ। ধন্যবাদ।